নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে, কিমান চনত শ্বিলঙক অসমৰ ৰাজধানী পতা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1874 চনত শ্বিলঙক অসমৰ ৰাজধানী পতা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ বিহুৰ সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অসমৰ বিহুৰ সম্ৰাট বুলি খগেন মহন্তদেৱক কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে, পৌৰ নিগমৰ প্ৰধানজনক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে পৌৰ নিগমৰ প্ৰধানজনক মেয়ৰ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটো কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটো 1883 চনত স্থাপন কৰা হৈছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ৰেলৱে জংচনটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অসমৰ প্ৰথম ৰেলৱে জংচনটোৰ নাম হ'ল মাকুম।